আমি আজি শুকুৰ আলী ভাইৰ লগত আমি ভিডিঅ' এটা আজি শ্বুট কৰিলোঁ প্ৰথমবাৰৰ বাবে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে ভিডিঅ'টো পুঠি মাৰি চকুৰে মই শুকুৰ আলী মই পুঠি মাৰি চকুতে মই ষ্টেণ্ড কৰোঁ টেম্পু। চেংৰা পিয়াতাক ভাল লাগিছিল মোৰ টেম্পুটোত আছিলে কেলা তাৰ নামটোকো নাজানো তাৰ নামটোকো মই জানিব লাগব। পুঠি মাৰি চকুতে মই ষ্টেণ্ড কৰোঁ মই শুকুৰ আলী ৰে মই শুকুৰ আলী ৰে। শুকুৰ আলী দেখোন তহঁতে এইগিলাখান কি গান মাৰি আছা হে? মোৰ ছাগালটো হেৰাইছি, মই সেইটো বিচাৰি আছো। ভাবলো মোৰ হেৰাও ছাগালটো ইয়াতে বেয়া আছে নেকি, কিন্তু ছাগালৰ নিচিনা মাতে কেনে মাতে তোৰ। তই ৮০ দশকত গান মাৰা হ'ব লাগছিল। এ বান্দাৰ বুঢ়া হলি তই, তথাপি মুখৰ পৰা তোৰ ছাগলামি কথা নেগাল। মোৰ গান শুনি কেমান আপি পথ খাই যায়, আৰু তই কৈছে মোৰ মাত ছাগালৰ দৰে। দে হ'ব দে, যিহে ছাগালৰ নিচিনা শুৱলা মাত তোৰ। তই তোৰ ওপৰত কি কৰি আছা? চকু দি দেখা নাই নেকি ঘুমাই থাকা? কাৰতো এইখন মই ঘুমাই আছো, মোৰে হব। কথা কবা শিকি তোৰ বাপেৰে ইমান চিপৰে তোক কত কিনি দিব? এই বুঢ়া তই নিজৰটো চাও, তই এক পোৱা মাছখিনি গুড়া কৰি ল। তোৰ শুন একমাহে দি মাছৰ গুড়া দি খেলে আঞ্জা বনাই খা। আৰু তই কেনেকুৱা মই নাজানো, বালৰ লেবেল দিবি মোৰ আগত। এই হাৰামজাদা ঘৰৰ কথাগিলা কেনেকে জানিলে? এই ঘোচমুৰি বুঢ়ীয়ে বাহিৰৰ মানুহৰ আগত কব লাগব। তাইক ঘৰত যাই হেলে শিক্ষা দিব লাগব আজি। ঐ কি ভাবি আছা, মুখ কিয় বন্ধ হৈ গেল? হ'ব দে, তোৰ লগত আৰু মোৰ তৰ্ক কৰা টাইম নাই। টাইম নাই দিনৰ পৰা হাল্লা কৰি মৰি আছা তই বুঢ়া। এইগিলাখান বাদ দি যাবি নেকি? যাবৰ কাৰণে অটো লৈ ইয়াতে ৰখি আছো। ৰঙিয়াৰ বজাৰত গেলি কেইটকা ভাড়া লবি? 50 টকা লাগব। এই সুধীৰ ভাই, মানুহে 10 টকাত লৈ যা, তোক কিহৰ 50 টকা লাগে? ভাঙি দিম কুকাৰীতে গুৰি মাৰি। তই কেতিয়াবা কাবাক মাৰি পাইছে নে তই? আৰু তই মোক কঁকাল ভাঙি দিবি? দেচোন মাৰি দেখো তই। এইগিলা ফাল্টু কথা এতিয়া বাদ দি 15 টকাত যাবি নে কৌ? 50 টকাত 1 টকা কম নকৰো মই। 10 টকাৰ ভাড়াত তোক 50 টকা কিয় লাগে? তোৰ কিমান চাইজ তই গম পা নে? শুকান মাছৰ গুড়া দি ভাত খাই খাই তই হাতীৰ দৰে হৈ গৈছে, সেইকাৰণে তোৰ ভাড়া বেছি। এই শুকুৰ আলী 20 টকা কৰি দিম দে। তোৰ চাইজ হিচাপে ভাড়া হয় 40 টকা। তেতিয়াহ'লে 50 টকা কৈ আছিলি যদি 10 টকা আকৌ কিহৰ কাৰণে বেছি কৈ আছিলি? এইখন শুকুৰ আলীৰ অটো হয়, সেইকাৰণে টেক্স হিচাপত 10 টকা লোৱা হয়। তোৰ ঘণ্টাৰ অটোত আজিৰ পৰা মই উঠেই নাহো। তোৰ দৰে পেচেঞ্জাৰ মোক দৰকাৰো নাই। হাৰামজাদা, ময়ো তোক কৈ দিলো, গোটাই দিনটো ৰখি থাকিলেও তই এটা পেচেঞ্জাৰো নাপা। মই যাওঁ। এ যা যা, মই মানুহটো খাৰাপ হোৱা বাৰু কিন্তু বেয়া নহয়। হয়তো কুকুৰ নাই। ঐ তোৰ আকৌ কি হ'ল? বাপৰে ভাগা ধৰি গেলে। কুকুৰৰ দৰেকে দাউৰি দাউৰি আহিছে, ভাগাত ধৰবয়ে। হাৰামজাদা, তই মোৰ অটোখন চুৰ কৰি লৈছে, তই মোৰ অটোখন বিচাৰোঁতে আজি মোৰ জীৱনে শেষ। কোনে তোৰ অটো চুৰ কৰি লৈছে? কোনে ইমান ডাঙৰ সাহ কৰিছে? পিছফালে যে অটোখন ৰখাই আছে এখন কাৰ অটো জানানে? হাৰামজাদা চোৰ। সেয়ে ভাল মাৰা কাম কৰিলো আজি মই। বালৰ কথা কবাইছে, মই চুৰ কৰিছো নে? আৰু বেছি কথা নকবি, তেতিয়াহ'লে মোৰ অটোখন বজাৰৰ পৰা একে কি নিজে আছে নেকি? বজাৰত দেখোন তোৰ অটোখনত মানুহ বহি আছিল আৰু চাবিও লগোৱা আছিল, সেইকাৰণে মই ভাবিলো কি ভাড়াটোকে মাৰি লওঁ, সেইকাৰণে মই লৈ আহিছো অটোখন। সেই বুলি কি তই বেলেগৰ অটো লৈ আহিবি নেকি হাৰামজাদা? মই গোটেই দিনভৰ অটোখন বিচাৰি মই হাইৰাণ হৈ গ'লো। মই হ'ব দে, একো নহয়, মই খালি এটা ভাড়াহে মাৰিছো। দি এতিয়া মোক ভাড়াটো দি। কিহৰ ভাড়া লাগে তোক? কিস্তি নহয় গাড়ী এখনত মই কষ্ট কৰি চলাই লৈ আহিছো, 800 টকা পাইছো, তাৰে তোক ভাগ লাগে? কেনে মানুহে তই? এই শুকুৰ আলী, গাড়ীখন মোৰ পইচা মোক দি 10 মত। কষ্ট কৰি ভাড়া মাৰিছো, 1 টকাও নেদাও। এই সুধীৰ ভাই, শুকুৰ আলী, তোৰ নামত মই গাড়ী চুৰ কৰা বুলি কেছ দি আহিম মই এতিয়া। ভগৱান, এইবাৰ মৰিলো মই আৰু। কিহৰ কাৰণে কেছ দিবি তই? মই কি ভুল কৰিছো? তই যে মোৰ গাড়ী চুৰ কৰি লৈ আহিছা। গাড়ী কাৰ এখন? মোৰ গাড়ী।
গাড়ীখন তোৰ তই গাড়ীৰ ওচৰতে থিয় হৈ আছা ইয়াতে আছে এখন গাড়ী তোৰ ওচৰতে আছে তোৰ গাড়ী কিয় চোৰ হোৱা বুলি কয় আকৌ এই চুকুৰ আলি তই আকৌ মোকে ফাঁচা উল্টে কি আৰু ফাঁচা ফাঁচি এইগিলান কথা কয় তোৰ গাড়ী নিয়া বুলি কিবা সাক্ষী প্ৰমাণ আছে নেকি হয়তো নে সাক্ষী প্ৰমাণটো একো নাই লাগে যদি 10 টকা লৈ যা চাহ পানী খাই হ'লে ঘৰত যাবি এ ভাই কমচে কম 50 টকা হ'লেও দি 10 টকা লাগে যদি লৈ নহ'লে বা মই যাওঁ এ ভাই 50 টকা দিয়ে নহ'লে মোৰ তিৰি মাৰিবই মোক থুই 1 টকাও নেদা তোক মই তই কান্দি থাক মই যাওঁ চাল্লা সুধীৰ ভাই আমাৰ বাটাৰী যোনদিনা যাবি তোক সিদিনা শিল মাৰি মাথা পালিম তই মোৰ গাড়ী মনে মনে আনি চলাই হেলে তই ভাড়া মাৰিছে তই মোকে দম দি গেলি তই ৰচোন বাচ্চাটো চকুৰ আলি ভাইৰ লগত আমি ভিডিঅ' এটা আজি শ্বুট কৰিলোঁ প্ৰথমবাৰৰ বাবে আৰু যদি ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবি ভাল লগা বুলি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখবি এনেকুৱা ভিডিঅ' দি থাকিম দে চলি ইয়াত এতিয়া আৰু ভিডিঅ' শ্বুট কৰিব লাগিব আমি এতিয়া যাওঁ দে বাই